গুড মৰ্নিং ষ্টুডেন্টস। আমি আজি দুটা টপিক পঢ়িলো হয় না। প্ৰথমটো পঢ়ি নাথিং টু ভাৰ্ব ওৱান হয় নাই। আমি তাৰে সেন্টেন্স কিছুমান পঢ়িম। মই কৈ যাম অসমীয়াত, তোমালোকে ইংৰাজীত কৈ যাবা, হ'বনে? ঠিক আছে। প্ৰথম সেন্টেন্সটো হ'ল লিখিবলৈ একো নাই, নাথিং টু ৰাইট। পঢ়িবলৈ একো নাই, নাথিং টু ৰিড। খেলিবলৈ একো নাই, নাথিং টু প্লে। খাবলৈ একো নাই, নাথিং টু ইট। চলাবলৈ একো নাই, নাথিং টু ড্ৰাইভ। নাচিবলৈ একো নাই, নাথিং টু ডান্স। শিকিবলৈ একো নাই, নাথিং টু লাৰ্ণ। শিকাবলৈ একো নাই, নাথিং টু টিচ। কিনিবলৈ একো নাই, নাথিং টু বাই। ভাঙিবলৈ একো নাই, নাথিং টু ব্ৰেক। ৰান্ধিবলৈ একো নাই, নাথিং টু কুক। ভেৰি গুড। ওকে, আমি নাথিং টু প্লাস ভার্ব ওয়ান পড়িলো হয় না। তাৰপিছত কি পঢ়িছিলো আমি? ইট ইজ টাইম টু ভার্ব ওয়ান। ইট ইজ টাইম টু প্লাস ভার্ব ওয়ানৰ কাম কি? যিকোনো কাম এতিয়া আমাৰ কৰাৰ সময় হৈছে, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? ইট ইজ টাইম টু ভার্ব ওয়ান হয় নাই। তো মই অসমীয়াত এক্সাম্পল কম, তোমালোকে ইংৰাজীত ক'ব চেষ্টা কৰিবা, হ'বনে? ঠিক আছে। এতিয়া যোৱাৰ সময় হৈছে, খেলাৰ সময় হৈছে, ইট ইজ টাইম টু প্লে। লিখাৰ সময় হৈছে, ইট ইজ টাইম টু ৰাইট। পঢ়াৰ সময় হৈছে, ইট ইজ টাইম টু ৰিড। চলোৱাৰ সময় হৈছে, ইট ইজ টাইম টু ড্ৰাইভ। কিনাৰ সময় হৈছে, ইট ইজ টাইম টু বাই। ভঙাৰ সময় হৈছে, ইট ইজ টাইম টু ব্ৰেক। ৰন্ধাৰ সময় হৈছে, ইট ইজ টাইম টু কুক। খোৱাৰ সময় হৈছে, অ'কে, থেংক ইউ।